হেল্ল' গাইজ, চব মিক্সলৈ আপোনালোকক স্বাগতম। এইটো ভিডিঅ' মই বিশেষকৈ সেইসকলৰ বাবে বনাইছোঁ যিসকলে এতিয়ালৈ ফ্লাইটৰ এক্সপিৰিয়েঞ্চ কৰা নাই। তো ইয়াতে মই ভিডিঅ'টো আনকাটভাৱে আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ যে ফ্লাইটৰ পৰা বাহিৰখন দেখিবলৈ কেনেকুৱা হয় বা কেনেকুৱা ফিল হয়। তো সেইখিনি দেখাবলৈ মই যত্ন কৰিছোঁ। একচুৱেলি ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব যদিও মানে আপোনালোকে যিসকলে এক্সপিৰিয়েঞ্চ কৰা নাই সেইসকলৰ বাবে খুবেই আমোদজনক হ'ব। ইয়াতে মাজে মাজে বৰষুণো পৰিছে, লগতে মেঘ দেখা পাই আছোঁ আমি। গোটেইখিনি মুঠতে দেখাবলৈ মই যত্ন কৰিছোঁ আনকাটভাৱে। অকণমানো মই কাটিবলৈ যত্ন কৰা নাই ভিডিঅ'টো ডাইৰেক্টলি। যিখিনি মই ভিডিঅ' লৈছিলোঁ তো সেই ভিডিঅ'খিনিয়ে মই আপোনালোকক ডাইৰেক্টলি দেখাবলৈ যত্ন কৰিছোঁ। বাকী ইয়াতে আপোনালোকে শেষৰ পিনে এয়াৰ হোষ্টেছ কি কি ইনষ্ট্ৰাকশ্যন দিয়ে সেইবিলাকো ইয়াতে ভিডিঅ'টোতে আছে। তো আপোনালোকে জাষ্ট এনজয় কৰি যাওক আৰু কেনে পালে কমেণ্টৰ জৰিয়তে জনাব। তো এইখিনিয়ে, আপোনালোকে এনজয় কৰক, চাই থাকক কি ধুনীয়া ৱেডাৰ ইয়াতে। এইটো ভিডিঅ'টো শ্বুট কৰিছিলোঁ মই গধূলি টাইমত, সেয়েহে অকণমান ৰ'দৰ প্ৰভাৱটো নাই যদিও আপোনালোকে ভাল পাব। শেষৰ পিনে লাইটে জ্বলি গৈছে, তো আপোনালোকে চাই থাকক। এইখিনি অসমতে হয়। মই যেতিয়া কলকাতাৰ পৰা ইয়াতে আহি আছিলোঁ তেতিয়া এই ভিডিঅ'টো শ্বুট কৰিছিলোঁ। এতিয়া মেঘৰ ওপৰেৰে গৈ আছে ফ্লাইটখন। অকণমান দেৰি পিছত মেঘৰ তলত নামি আহিব। মেঘৰ তলত আহিলে ইয়াতে বৰষুণ পৰিছিলে সেইদিনা, তো বৰষুণো এক্সপিৰিয়েঞ্চ কৰিব পাব যে বৰষুণ পৰিলে কেনেকুৱা দেখা পায়। তলৰ পিনে সেইটো নদী এটা হয়। মেঘবিলাক এতিয়াও তলতে আছে, মানে মেঘৰ ওপৰেৰে ফ্লাইটখন গৈ আছে। এতিয়া লাহে লাহে মেঘৰ তলত যাব। আমি যেতিয়া গুৱাহাটী নামিম গোটেইখিনি দেখাম আপোনালোকক। আনকাটভাৱে দেখাবলৈ যত্ন কৰিছোঁ মই, যিহেতু যিবিলাকে এইটো এক্সপিৰিয়েঞ্চ কৰা নাই তেওঁলোকৰ বাবে গোটেইখিনি জনাটো দৰকাৰ। তো সেইকাৰণে দেখাবলৈ মই যত্ন কৰিছোঁ। এতিয়া লাহেকৈ মেঘৰ তলৰ পিনে নামি আহিছে। ফ্লাইটখন এতিয়া অকণমান তলত নামি আহিছে। যিসকলে ভিডিঅ'টো এতিয়াও চাই আছে তেওঁলোকে যাতে ভিডিঅ'টো কেনে পায়। একচুৱেলি মই জাষ্ট আনকাটভাৱে ট্ৰাই কৰিছিলোঁ এইটো ভিডিঅ' ল'বলৈ, একো এডিট কৰা নাই। জাষ্ট আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ যে কেনেকুৱা দেখিবলৈ হয়। তো কেনে পালে যাতে কমেণ্টত জনায় আপোনালোকে। ভিডিঅ'টো বহুতেই দীঘলীয়া, তো চাই থাকক। আৰু এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে চাই থাকিবলৈ মোৰ চেনেলটো যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে। যদি বেয়া পায় নালাগে বাৰু।
ৰাতি হ'বলৈ আৰম্ভ কৰিছে। তো যেতিয়া আমি এয়াৰপৰ্টত নামিছোঁ, নামি থকা সময়খিনিত গোটেই লাইট জ্বলিয়ে গৈছে। তলৰ পিনে সেইবিলাক ঘৰ চৰ দেখিবলৈ পাইছে আপোনালোকে। লাহে লাহে ওচৰ চাপি আহি আছে। বাকী এতিয়া ইনষ্ট্ৰাকশ্যন দিব, ইনষ্ট্ৰাকশ্যনখিনিও আপোনালোকক মই যত্ন কৰিছোঁ। লৈ লওক। All to landing stations. ফ্লাইটখন নামিবলৈ আৰু অকণমান সময়। হৈছে আৰু এয়া যিখিনি দেখিবলৈ পাইছে সেইখিনি হ'ল আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। ইয়াতে পালোৱে আৰু ইয়াতে নেট কৰা গোটেইখিনি দেখাবলৈ মই যত্ন কৰিম।
ইনষ্ট্ৰাকশ্যন শুনিবলৈ পাব। एयरपोर्ट में आपका स्वागत है और वहाँ का तापमान 34 डिग्री सेल्सियस है। सीट पर संकेत बाद नीचे कृपया सीट पर ही बैठे रहिए और पता के समान का स्नान करें। अब आप मोबाइल फोन का प्रयोग कर सकते हैं। बिजनेस क्लास के यात्रियों को कृपया उठने में प्राथमिकता दें और जिन यात्रियों ने व्हीलचेयर की बुकिंग की है कृपया वे सीट पर बैठे रहिए। सभी यात्रियों विमान से उतरने के बाद आपकी सहायता की जाएगी। स्टार अलायंस सदस्य एयर इंडिया कप्तान KS गुरुदास और क्रू एयर इंडिया से यात्रा करने के लिए आभारी हैं। हमें विश्वास है कि भविष्य में भी आप हमें सेवा अवसर देंगे। धन्यवाद। Ladies and gentlemen, welcome to Longpriya Gopinath Bornoi Airport at Guwahati. The outside temperature is 34 degrees Celsius. Please be seated and do not open the overhead bins until the seatbelt sign is switched off. Mobile phones may be switched on if you wish. Business class passengers have priority if needed. Passengers who have wheelchair bookings are requested to remain seated. You will be assisted once all other passengers have deplaned. On behalf of Air India, a member of Star Alliance, Captain KS Gurudat and the crew, we thank you for choosing Air India and look forward to welcoming you back again. Thank you. Namaskar. Jai Hind.